নমস্কাৰ বন্ধুসকল, সকলোকে মহাশিৱৰাত্ৰিৰ বহুত শুভেচ্ছা। এতিয়া আমি গৈ আছোঁ আমাৰ গাঁৱৰ ওচৰৰ গাঁৱৰে শিৱ মন্দিৰত সেৱা কৰিবলৈ। তো আপোনালোকক সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ। ব'ল এতিয়া। আৰু এয়াই হৈছে আমাৰ গাঁৱৰ মন্দিৰ ভাগ। আমি ধুনীয়াকৈ চাকি বন্তি জ্বলাই সেৱা কৰিলোঁ শিৱ বাবাৰ ওচৰত। তাৰপিছত সকলোৱে এতিয়া চাহ খাই আছে, যিহেতুকে এতিয়া দুপৰীয়াৰ সময় হ'ল। তাৰপিছত সকলো এজন এজন আহি সেৱা ধৰি আছে। আৰু ইয়াত বনাই থকা হৈছে খিচিৰি, যিহেতুকে পূজা শেষ হোৱাৰ পিছত খিচিৰি দিয়া হ'ব। আৰু পূজা চূজা শেষ হোৱাৰ পিছত সকলো ৰাইজে একেলগে সেৱা ধৰিলে। তাৰপিছত দেউতাই ইফালে প্ৰসাদৰ কাম কৰি আছে। হৈ গ'ল সেৱা চেৱা কৰি ধুনীয়াকৈ খিচিৰি টিচিৰি খাই আহি গ'লোঁ। মই এতিয়া গৈ আছোঁ আমি বজাৰত ওলাই আহিছোঁ। বজাৰত আমি গৈ আছোঁ, দাদা আৰু মই দুইজনে গৈ আছোঁ বজাৰলৈ। কৰা হৈ গ'ল। এতিয়া বজাৰ কৰি উভতি গৈ আছোঁ। পূৰা ট্ৰেফিক জাম লাগিছে, কাৰণ আজি হৈছে বজাৰৰ দিন। তো বজাৰৰ দিন কাৰণে আজি জামটো অলপ বেছি।